মাংসখিনি চেলে নাজো নেকি মাথা বেয়াই হৈ আছে মোৰ দোকানী মাংস আছেনে কাষ্টমাৰ আছা আছে এই কিলো কিমান কিলো 200 মোক বেছি নালগে আলহী কেইটামান আহিল এই 10 টকাৰ দিচোন 10 টকাৰ কি মাংস পাবি 2 পিচ পাবি যিখিনি হয় কুটি দি আলহী বহুত আহিল অলপ সৰু সৰুকৈ কুটি দিবি সৰু সৰুকৈ ভাল না আৰে খাই ল'ব লাগিব মাংস 10 টকাৰ আছে দে 10 টকাৰ আছে মাংস অলপ সৰু সৰু কৰি দিবি হ'ব মাংস আলহী কেইটামান আছে আলহী আহিছে 5টামান আছে না পইচাটো দে পিছে আহিছোঁ পিছে চালা কি মানুহ আলহী আহিছে ঘৰত 10 টকাৰ মাংস লৈ গৈছি কেইটাই খাব এই মাংস মাথা বেয়া হ'ব এই ভাই কি মানুহ এইলা এই ক'ত কি আহিব দোকানখনৰ মাংস হৈ গ'ল চালা ফাটাৰে 50 টকা দিলা মাংস নিবা মাংস ল'লোঁ 10 টকা ঘৰত ধৰাই পাৰোঁ নেকি যি হয় হ'ব দে আলহী এইখিনিয়ে খুৱাম হ'ব দে